নমস্কাৰ আপোনালোক সকলোকে আমাৰ আজিৰ এই ভিডিঅ'লৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত আমি ADRE গ্ৰেড 3 প্ৰিভিয়াছ ইয়াৰ অৰ্থাৎ 2022 ৰ যেটো এক্সাম হৈছিল তাত আহা কিছুমান মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন ডিসকাস কৰিম যিবোৰ প্ৰশ্ন আগন্তুক গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আমাৰ আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল হুইচ color is not present in the Olympic flag. Olympic পতাকাত কোনটো ৰং নাই গতিকে আমাৰ চাৰিটা অপচন দিয়া আছে red, green, purple, yellow. অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচন হ'ব purple. আমি যদি অলিম্পিকৰ ৰিংটো চাও তাত পাঁচটা কালাৰ আছে আমাৰ গতিকে ইয়াত purple কালাৰটো আমাৰ নাই কি কালাৰ আছে আমাৰ red আছে green আছে black আছে yellow আছে and blue আছে ঠিক আছে এই অলিম্পিকৰ যি ring কেইটা ডিজাইন এই ডিজাইনটো কৰিছিলে পিয়েৰে দা কোভাৰ্টিন ইন 1913 কেতিয়াবা এটো আহে যে কোনে ডিজাইন কৰিছিলে আৰু এই অলিম্পিকৰ যি ফ্ল্যাগ আছে এই ফ্ল্যাগটো প্ৰথমবাৰৰ কাৰণে 1920 চনৰ যে বেলজিয়ামৰ এন্টৱাৰ্পত যি অলিম্পিক হৈছিল তাতে প্ৰথমবাৰৰ কাৰণে অলিম্পিকৰ ফ্ল্যাগখন ইউজ কৰা হৈছিল এই যে পাঁচটা ৰিং আছে এই পাঁচটা ৰিঙৰ পাঁচটা কালাৰে কি বুজায় যেটো আমাৰ ব্লু কালাৰ আছে ব্লু কালাৰে আমাক কি বুজায় ইউৰোপ আমাৰ যেটো ব্ল্যাক কালাৰ আছে ব্ল্যাক কালাৰ আমাক কি বুজায় আফ্ৰিকা আমাৰ ইয়েলো কালাৰে কি বুজায় এছিয়া আৰু গ্ৰীন কালাৰে আমাক বুজায় ওশেনিয়া এটা আমাৰ গ্ৰীন কালাৰ বুজায় আৰু ৰেড কালাৰ কি বুজায় আমাৰ আমেৰিকা কন্টিনেন্ট সো আমাৰ পাঁচটা কালাৰে পাঁচটা কন্টিনেন্টৰ কথা বুজাইছে আমি এই ৰং কেটা কি ৰং আছে হেতু হিকিবলে একদম সহজ পদ্ধতি হল যে লুডুৰ যি চাৰিটা কালাৰ আছে এই চাৰিটা কালাৰ মনত ৰাখিলে হল কি কালাৰ আছে আমাৰ লুডুত ৰেড কালাৰ আছে ৰেড আছে গ্ৰীন আছে ইয়েলো আছে আৰু কি আছে আমাৰ ব্লু ইয়াৰ লগতে আমাৰ চুলিৰ কালাৰটো হেয়াৰৰ কালাৰটো মনত ৰাখিলে হল এই পাঁচটাই আমাৰ অলিম্পিকৰ ৰিঙৰ কালাৰ ঠিক আছে এটা আমি যাও আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ The capital city of Peru is Peruৰ ৰাজধানী চহৰ কি গতিকে অপচন কেইটা হল বগোটা সন্তিয়াগ হাভানা and লিমা অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচন হৈছে লিমা এটো হল আমাৰ পেৰু চহৰৰ লিমা হিষ্টৰিক সেন্টাৰ অফ লিমা ইউনেস্কো সাইট এটো এটা কি আমাৰ ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট ইয়াক কি বুলি কোৱা হয় চিউডাড ডে লস ৰিয়াস বা সিটি অফ কিং বুলি কোৱা হয় কি বুলি কয় সিটি অফ কিং বুলি কোৱা হয় এটা কোট আছে আমাৰ লোকেটেড ইন ৰিমাৰ্ক ভেলি ঠিক আছে আমি আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাও The National Stock Exchange is located in National Stock Exchange ক'ত অৱস্থিত মুম্বাই কলকাতা হায়দৰাবাদ নিউ দিল্লী অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচন হৈছে আমাৰ মুম্বাই আমি যদি চাও আমাৰ মেজৰ দুটা ষ্টক এক্সচেঞ্জ আছে প্ৰথমটো হল আমাৰ বম্বে ষ্টক এক্সচেঞ্জ BSE শৰ্টকাট আমাৰ কি হয় এটো BSE বম্বে ষ্টক এক্সচেঞ্জ বম্বে ষ্টক এক্সচেঞ্জ আমাৰ ফাউন্ড হৈছিলে 1875 আৰু এটো হল oldest stock exchange so আমি তো মনত ৰাখিব লাগিব যে আমাৰ বম্বে stock exchange হৰ oldest stock exchange in Asia আৰু এটো ক'ত আছে মুম্বাই মহাৰাষ্ট্ৰ আৰু আমাৰ এটা এক্সচেঞ্জ হল নেশনাল ষ্টক এক্সচেঞ্জ NSE বুলি কোৱা হয় আৰু এটো এস্টাব্লিশমেন্ট কেতিয়া হৈছিল আমাৰ 1992 এটো আমাৰ ক'ত আছে মুম্বাইত আছে মহাৰাষ্ট্ৰ এই দুটা হল আমাৰ মেজৰ ষ্টক এক্সচেঞ্জ বম্বে আৰু নেশনাল ষ্টক এক্সচেঞ্জ বম্বেটো হল আমাৰ ওল্ডেষ্ট গতিকে ইয়াৰ লগতে আমি এইকেইটা কথাও মনত ৰাখিব লাগিব এতিয়া আমি যাও আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ From the following list identify the hardware component that can be used to transfer files from one computer to another নিম্নলিখিত তালিকাৰ পৰা এটা কম্পিউটাৰৰ পৰা আন এটালৈ ফাইল স্থানান্তৰ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা হাৰ্ডওয়্যাৰ উপাদানটো চিনাক্ত কৰা সো আমাৰ অপচন কেইটা আছে BIOS হাৰ্ড ডিস্ক
CPU and USB flash drive. অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব আমাৰ USB flash drive. এতিয়া আমি বাকি অপশ্যন কেইটা অলপ ডিসকাস কৰিলো। প্ৰথম যেটো আছিল আমাৰ BIOS যেটা আছিলে, BIOSটো আমাৰ কি হয় বেসিক ইনপুট আউটপুট সিস্টেম, আৰু এটো কোড থাকে ROMত থাকে, মাদাৰবোৰ্ডৰ ROMত থাকে। গতিকে আমি এটো কথা জানিব লাগিব। আৰু যেটো আছিল আমাৰ নেক্সট হাৰ্ড ডিস্ক কি হয় এ ডাটা ষ্টোৰেজ ডিভাইস, এটো এটা ডাটা ষ্টোৰেজ ডিভাইস হয়। আৰু নেক্সট আছিল আমাৰ CPU চেন্ট্ৰেল প্ৰসেসিং ইউনিট, CPU ব্ৰেইন অফ এ কম্পিউটাৰ বুলিও কোৱা হয়। ইয়াৰ পাছত আছিল আমাৰ USB flash drive used for data transfer and storage. এটো কিহৰ কাৰণে ইউজ কৰা হয় ডাটা ট্ৰান্সফাৰৰ কাৰণে আৰু ষ্টৰেজৰ কাৰণে ইউজ কৰা হয়। এটা আমি যাও আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ। Among the following river which one does not originated from the Himalayas? নিম্নলিখিত নদীবোৰৰ ভিতৰত কোনটো হিমালয়ৰ পৰা উৎপন্ন নহয়? অপচন কেইটা হ'ল আমাৰ ইন্দুস, গংগা, যমুনা এন্ড নৰ্মদা। অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ল আমাৰ নৰ্মদা। ঠিক আছে, নৰ্মদা অৰিজিনেট কৰ পৰা হয় অমৰকান্ত প্লেটৰ পৰা, which is located in মধ্য প্ৰদেশ। সো এইটো কথা আমি জানিব লাগিব নৰ্মদা নদী আমাৰ কৰ পৰা অৰিজিনেট হয় অমৰকান্ত প্লেটু, which is located in মধ্য প্ৰদেশ। আৰু বাকি যেকেইটা আমাৰ আছে ইন্দুস, গংগা আৰু যমুনা, এই গোটেই কেইটা আমাৰ কৰ পৰা হয় হিমালয়ৰ পৰা অৰিজিনেটেড হয়। এতিয়া আমি যাও আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ। Water has maximum density at, পানীৰ সৰ্বাধিক ঘনত্ব কিমান? ইয়াৰ শুদ্ধ অঞ্চলটো হ'ল অপচন ডি 4 ডিগ্ৰী সেলসিয়াস। পানী যেতিয়া 4 ডিগ্ৰী সেলসিয়াসত থাকে তেতিয়া ইয়াৰ কি হয় ডেন্সিটি সৰ্বাধিক হয়। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল which social science studies the production, distribution and consumption of wealth? কোন সামাজিক বিজ্ঞানে সম্পদৰ উৎপাদন, বিতৰণ আৰু ব্যৱহাৰ অধ্যয়ন কৰে? কোনটো বিভাগে সম্পদৰ উৎপাদন, বিতৰণ আৰু ব্যৱহাৰ অধ্যয়ন কৰে? অপচন কেইটা হ'ল কমাৰ্চ, ইকোনমিক্স, পলিটিক্যাল সায়েন্স এন্ড সোশিয়োলজি। অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ল অপচন বি ইকোনমিক্স। এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। The range which separated Indo-Gangetic plains of northern India from the Deccan Plateau of southern India is উত্তৰ ভাৰতৰ ভাৰত গংগে সমভূমিক দক্ষিণ ভাৰতৰ ডেক্কান মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটো হৈছে। অপচন কেইটা হৈছে কাৰাকোৰাম ৰেঞ্জ, 2 নম্বৰ আছে আমাৰ সতপুৰা এণ্ড বিন্দিয়া ৰেঞ্জ, সি নম্বৰ আছে আমাৰ আৰাভালি ৰেঞ্জ, ডি নম্বৰ আছে পীৰ প্ৰাঞ্জল ৰেঞ্জ। অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচন হ'ব অপচন বি সতপুৰা এণ্ড বিন্দিয়া ৰেঞ্জ। এতিয়া আমি যদি গ্ৰাফত চিত্ৰটো চাও, আমি যদি মেপত চালে গম পাম ইয়াত আছে আমাৰ কি আছে বিন্দিয়া আছে আৰু ইয়াত কি আছে আমাৰ সতপুৰা আছে। আপোনালোকে তলত চাই তলত এটা আমাৰ কি ডেক্কান প্লেট আছে আৰু ওপৰত আমাৰ গেংগেটিক প্লেট আছে, এইফালে ইয়াত আছে। গতিকে বিন্দিয়া আৰু সতপুৰাই এই দুটা প্লেটক কি কৰিছে ডিফাৰেন্সিয়েট কৰিছে। ঠিক আছে, এতিয়া আমি যাম আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ। Identify the normally radioactive material in the following list. নিম্নলিখিত তালিকাত সাধাৰণতে তেজস্ক্ৰিয় পদাৰ্থ চিনাক্ত কৰা। অপচন কেইটা হ'ল প্লুটোনিয়াম, জাৰ্মেনিয়াম, অসমিয়াম এণ্ড কেডমিয়াম। অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ল অপচন এ প্লুটোনিয়াম। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল in volleyball how many players per team are on the court? ভলীবলত প্ৰতিটো দলত কিমানজন খেলুৱৈ কোৰ্টত থাকে? অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ল অপচন সি 6। ভলীবল খেলত সাধাৰণতে কোৰ্টত প্ৰতিটো দলৰ 6জন প্লেয়াৰ থাকে। এতিয়া আমি আৰু কিছুমান খেলৰ বিষয়ে জানিলো। কাবাডীত পাৰ টিমত আমাৰ কিমান প্লেয়াৰ থাকে? 7জনকে প্লেয়াৰ থাকে। আৰু ক্ৰিকেটত প্ৰতিটো টিমতে আমাৰ 11জনকে প্লেয়াৰ থাকে।
লুডু আমি 4জনকে খেলিব পাৰি বা 1 ভাৰ্চেছ 1ও খেলিব পাৰি বেডমিণ্টনত 1 প্লেয়াৰ পাৰ টিম যদি সিঙ্গল গেম হয় আৰু যদি ডাবল গেম হয় তেতিয়া 2 প্লেয়াৰ্স পাৰ টিম ফুটবলত সাধাৰণতে 11জন প্লেয়াৰ পাৰ টিম থাকে টেবল টেনিছত 1 প্লেয়াৰ পাৰ টিম যদি সিঙ্গল হয় আৰু যদি ডাবল হয় 2 প্লেয়াৰ্স পাৰ টিম আৰু যদি ভলিবল হয় ভলিবলত 6 প্লেয়াৰ্স পাৰ টিম Golfot typically played individually 1 player per game. এতিয়াও যিসকলে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰি দিব আমি প্ৰত্যেক দিনে এনেকুৱা ভিডিঅ লৈ আহিম লগতে এনে পিডিএফ বোৰ পাবলৈ আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত আপোনালোকে জয়েন হ'ব পাৰে হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক আমাৰ ভিডিঅ ডেসক্ৰিপচনত দিয়া থাকিব এতিয়া বলক আমি আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ How many states of India shares borders with Assam? অসমৰ ভাৰতৰ কিমানখন ৰাজ্যই অসমৰ সৈতে সীমান্ত ভাগ কৰে সো অপচন কেইটা হ'ল 9 7 8 10 প্ৰশ্নটো ভালকে পঢ়ি লব How many states of India shares border with Assam অসমৰ লগত ভাৰতৰ কিমানখন ৰাজ্যই সীমা শেয়াৰ কৰে সো প্ৰশ্ন কেইটাৰ ভিতৰত অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি 7 ভাৰতৰ 7খন ৰাজ্যই অসমৰ লগত বাউন্ডাৰী শেয়াৰ কৰে গতিকে বলক চাই লও কোনকিটা ৰাজ্যই অসমৰ লগত বাউন্ডাৰী শেয়াৰ কৰে আমি যদি মেপত চাও উপৰফালে আমাৰ কি আছে অৰুণাচল প্ৰদেশ আছে নাগালেণ্ড আছে আমাৰ মণিপুৰ আছে মিজোৰাম আছে ত্ৰিপুৰা আছে মেঘালয় আছে আৰু এইফালে আমাৰ কি আছে আমাৰ ৱেষ্ট বেংগল আছে আমাৰ এইফালে কি আছে ৱেষ্ট বেংগল আছে গতিকে এই 7টা states 7 states আমাৰ অসমৰ লগত কি কৰে বাউন্ডাৰী শেয়াৰ কৰে ইয়াৰ লগত আপোনালোকে চাব ইয়াত আছে আমাৰ কি ভূটান ইয়াত কি আছে এইফালে কি আছে ভূটান আছে আমাৰ কি আছে ভূটান এইফালে আমাৰ আছে ভূটান আৰু তলত ফালে এইফালে আমাৰ কি আছে এইফালে বাংলাদেশ কি আছে আমাৰ ইয়াত বাংলাদেশ এইফালে আমাৰ কি আছে বাংলাদেশ সো দুটা কাউন্ট্ৰিৰ লগত শেয়াৰ কৰে ভূটান উপৰফালে ভূটান ইয়াত ভূটান আৰু এইফালে আমাৰ কি আছে বাংলাদেশ আৰু 7টা ষ্টেটৰ লগত আমাৰ শেয়াৰ কৰে ত্ৰিপুৰা মিজোৰাম মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ এণ্ড ৱেষ্ট বেংগল ঠিক আছে আৰু মনত ৰাখিব যি দুটা এই সিকিম যে এটা আছে সিকিমৰ লগত কি নকৰে কোনো বাউন্ডাৰী শেয়াৰ নকৰে এটো ইম্পৰ্টেন্ট হয় সিকিমৰ লগত অসমে কোনো বাউন্ডাৰী শেয়াৰ নকৰে আৰু হাইয়েষ্ট বাউন্ডাৰী শেয়াৰ কৰে কাৰ লগত আমাৰ ভূটানৰ লগত কাৰ লগত হাইয়েষ্ট ভূটানৰ লগত আমাৰ কিমান বাউন্ডাৰী শেয়াৰ কৰে হাইয়েষ্ট বাউন্ডাৰী শেয়াৰ কাৰ লগত কৰে ভূটানৰ লগত সো এইকেইটা কথা আপোনালোকে মনত ৰাখিব এটা আমি যাও আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ Which of the following countries share border with Assam? নিম্নলিখিত কোনখন দেশৰ অসমৰ সৈতে সীমান্ত আছে সো অপচন কেইটা হ'ল চাইনা নেপাল म्यांमार আৰু ভূটান আমি জাস্ট আলোচনা কৰি আহিছো যে অসমৰ সৈতে বাউন্ডাৰী শেয়াৰ কৰা দুটা কাউন্ট্ৰি হ'ল ভূটান আৰু বাংলাদেশ ঠিক আছে শুদ্ধ অপচনটো অপচন ডি ভূটান সো ভূটানে আমাৰ লগত approximately 267 কিলোমিটাৰ শেয়াৰ কৰে যেটো হাইয়েষ্ট হয় আৰু আমাৰ বাংলাদেশে শেয়াৰ কৰে 263 কিলোমিটাৰ ভূটানে 260 এটো approximate ভ্যালু হয় অনুমানিক ভ্যালু 267 কিলোমিটাৰ আৰু বাংলাদেশে আমাৰ অসমৰ লগত বাউন্ডাৰী শেয়াৰ কৰে 263 কিলোমিটাৰ এতিয়া বলক আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাও Among the following bridges which one is at the easternmost place নিম্নলিখিত দলংবোৰৰ ভিতৰত কোনটো আটাইতকৈ পূব স্থানত অৱস্থিত অপচন কেইটা হ'ল নৰনাৰায়ণ সেতু হৰাইঘাট ব্ৰিজ ভূপেন হাজৰিকা সেতু এণ্ড কোলেবুমৰা সেতু অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি ভূপেন হাজৰিকা সেতু ইজ দা ইষ্টাৰ্ণমোষ্ট প্লেচ বাকি অপচন কেইটাও আমি অলপ ডিসকাস কৰি লও যেটো আমাৰ ভূপেন হাজৰিকা সেতু আছে bridge is located in the easternmost part of Assam আৰু এটো কি হয় longest bridge over water ভাৰতৰ ভিতৰত longest bridge হয় over the water তো কোনটো হয় ভূপেন হাজৰিকা সেতু এটো মনত ৰাখিব আৰু এটো কানেক্ট কাক কৰিছে ধলাটো সদিয়া নিয়াৰ অৰুণাচল প্ৰদেশ
কাৰ কাক কানেক্ট কৰিছে ধলাটো চদিয়াক কানেক্ট কৰিছে ঠিক আছে ইয়াৰ পাছত নৰনাৰায়ণ সেতু located in the western Assam ক'ত আছে তো western Assam over the Brahmaputra river near Jogikopa নৰনাৰায়ণ সেতুটো ক'ত আছে জগিকোপাৰ ওচৰত আছে মনত ৰাখিব ইয়াৰ পৰৱৰ্তী অপচনটো আছিল আমাৰ চৰাইঘাট ব্ৰিজ শৰাইঘাটৰ দলং located near Guwahati it is the first bridge to be constructed over the Brahmaputra river ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথম দলংখন হ'ল শৰাইঘাটৰ দলং মনত থাকিব ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথম দলংটো হ'ল আমাৰ চৰাইঘাট ব্ৰিজ আৰু আমাৰ লাষ্টত আছে কি কলিবমুৰা সেতু located near Tezpur it is a central part of Assam অসমৰ মধ্য অসমত আছে কি আছে তো কলিবমুৰা সেতু গতিকে আমি অপচন কেইটা ডিসকাস কৰিছো এইটা আপোনালোকে পইণ্টত নোট কৰি ল'ব পাৰে উপনাজিকা সেতু হয় ইষ্টাৰ্ণ মোষ্ট হয় লগতে কি হয় ইণ্ডিয়াত পানীৰ ওপৰত থকা দলঙৰ ভিতৰত লংগেষ্ট দলং হয় নৰনাৰায়ণ সেতু জগিকোপাৰ ওচৰত আছে চৰাইঘাটটো হয় ফাৰ্ষ্ট ব্ৰিজ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আৰু কলিবমুৰা সেতু হ'ল সেন্ট্ৰেল পাৰ্টত আছে এতিয়া আমি যাও আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ What is the state tree of Assam? অসমৰ ৰাজ্যিক গছ কি অপচন কেইটা হ'ল হলং টিয়ক সাল এণ্ড পিপাল অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ল অপচন এ হলং গতিকে হলং হ'ল অসমৰ ৰাজ্যিক গছ এতিয়া আমি আৰু কিছুমান টপিক ডিসকাস কৰি লওঁ ইয়াত অসমৰ ষ্টেট বাৰ্ড হ'ল হোৱাইট উইংড উড ডাক যেটো অসমীয়াত কি বুলি কয় দেওহা বুলি কোৱা হয় গতিকে এটো আপোনালোকে মনত ৰাখিব এতিয়া আমি যাও ষ্টেট এনিমেল আমি জানো অসমৰ ৰাজ্যিক প্ৰাণী হ'ল ওৱান হৰ্ন ৰাইনো আমি যে চাও ষ্টেট ফ্লাৱাৰ ফক্সটেইল অৰ্কিড ষ্টেট ফ্লাৱাৰ হ'ল আমাৰ ফক্সটেইল অৰ্কিড আৰু ষ্টেট ফ্ৰুট কাজি নেমু মোস্ট ইম্পৰ্টেন্ট এটো টপিক আপোনালোকে মনত ৰাখিব এটো বহুত ইম্পৰ্টেন্ট হয় এটো প্ৰশ্ন আহিব পাৰে এক্সামত গতিকে এটো আপোনালোকে মনত ৰাখিব ষ্টেট ফ্ৰুট কি হয় আমাৰ এতিয়া কাজি নেমু ডিক্লেয়াৰ্ড ইন ফেব্ৰুৱাৰী 2024 বাই দ্য চিফ মিনিষ্টাৰ অফ আসাম সো অসমৰ ষ্টেট ফ্ৰুটটো হ'ল আমাৰ কাজি নেমু আৰু কাজি লেমন ডিক্লেয়াৰ্ড ইন ফেব্ৰুৱাৰী 2024 ঠিক আছে এতিয়া আমি আহো আমাৰ আজিৰ শেষৰ প্ৰশ্নটো অন্তিম প্ৰশ্নলৈ question number 15 Puamokka and Hoygrip Madhav temple is at which place of Assam Puamokka আৰু Hoygrip Madhav মন্দিৰ অসমৰ কোন ঠাইত আছে অপচন কেইটাৰ ভিতৰত অপচন কেইটা হ'ল শিৱসাগৰ তেজপুৰ দুমনি চৌক এণ্ড হাজো অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি হাজো আৰু এই যে আমাৰ পুৱামক্কা আছিল পুৱামক্কা কোনে বনাইছিল আমাৰ গিয়াসউদ্দিন আউলিয়া কোনে বনাইছিল আমাৰ গিয়াসউদ্দিন আউলিয়া গতিকে আজিৰ ভিডিঅ'ত আমি এই 15টা প্ৰশ্ন ডিসকাস কৰিছো যিসকলৰ পিডিএফটো দৰকাৰ হয় তেওঁলোকে আমাৰ ডেসক্ৰিপচনত থকা WhatsApp গ্ৰুপত জইন হৈ আমাৰ এই পিডিএফটো পাব পাৰিব গ্ৰুপত জইন হলে মই পিডিএফটো দি দিম লগতে যিসকলে এতিয়াও আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমি নেক্সট পাৰ্ট অতি সোনকালে নেক্সট পাৰ্টটো লৈ আহিম এইখিনিতে আমাৰ আজিৰ ভিডিঅ'টো সমাপ্ত ধন্যবাদ